ট্ৰাইবেলসকলৰ নিজৰ মাটি নিজৰ জাতি ৰক্ষা কৰিবলৈ যেতিয়া আইন বনাব আমাৰ অসম গভৰ্ণমেণ্টে বাধা দিয়ে একেবাৰে বাধা দি পেলাই কৰিব নিদিয়া কাৰণত এতিয়া 1951ত আমাৰ কাৰ্বি মানুহ 88% আছিলে ট্ৰাইবেল মানুহ টোটেল সব ট্ৰাইবেল হৈ পেলাই 96% আছিলে নন ট্ৰাইবেল মাত্ৰ 4% আছিলে 4% আছিলে কিন্তু এতিয়া 2011 সেন্সাছত আমাৰ কাৰ্বি মানুহ মাত্ৰ 44% লৈ নামিলে আৰু ট্ৰাইবেলসকলৰ 55% নামিলে আৰু তাৰ ওপৰতে 1,60,000 বাংলাদেশী যিটো NRCত নাম নাই তেওঁবিলাক ইয়াতে আছে তেওঁলোকক খেদিম বুলি আমাৰ চিফ মিনিষ্টাৰ আৰু তুলিৰাম ৰভাঙো কৈছিল কিন্তু তেওঁলোকক নিদিলে অথচ তেওঁলোকে নেখেদি পেলাই তেওঁলোকক পাৰ্মানেণ্ট কৰিবলৈ ভোটাৰ লিষ্টত সোমোৱাবলৈকে তেওঁলোকক ৰেচন কাৰ্ড দিয়া আৰম্ভ কৰিছে ৰেচন কাৰ্ড দিলে এইটো এটা ডকুমেণ্ট হয় এতিয়া চিটিজেনশ্বিপটো ক্লেইম কৰিবলৈ সেইটো এনেকৈ কৰিছে এই বিজেপিসকলে সেইকাৰণে আমি কৈছোঁ যে অট'নমাছ ষ্টেটটো আমাক লাগিবই অট'নমাছ ষ্টেট হ'লে আমি অসম গভৰ্ণমেণ্টৰ লগত পূৰা আমি কোঅপাৰেট কৰিম একো কথা নাই অসম গভৰ্ণমেণ্টৰ লগতে আমি থাকিম সেইকাৰণে এইটো একো চিন্তা কৰিব নালাগে আৰু আমাৰ APHSTটো অকল হিল ট্ৰাইবছৰ কাৰণে নহয় খিলঞ্জীয়া অসমীয়াসকলৰ আৰু আদিবাসীসকলৰ প্ৰটেকশ্যনৰ কাৰণে ৰক্ষা কৰে তেওঁলোকৰ মাটি তেওঁলোকৰ জাতি ৰক্ষাৰ কাৰণে আমি কাম কৰিম আৰু কৰি আছোঁ আৰম্ভ কৰিছোঁ আৰু কৰি থাকিম এই আমি এতিয়া ভোটাৰ্ছ আমাৰ টোটেল 7 লাখমান আছে হ'বলা 7 লাখ 8 লাখ হৈ গ'ল 8 লাখৰ ভিতৰত আমি 5 লাখটো পাম বুলি ভাবিছোঁ আমি আশা কৰিছোঁ কাৰণ যিমান হিল ট্ৰাইবছ আছে আৰু খিলঞ্জীয়া অসমীয়া আদিবাসীসকলে আমাৰ APHST লগতে আছে আৰু যিবিলাকে নন ট্ৰাইবেল তথাপি আমাৰ নিজৰ ৰক্ষা কৰিবলৈ কাম কৰাটো তেওঁলোকো ভাল পোৱা মানুহ আছে তেওঁলোকেও আমাৰ ভোট দিব নন ট্ৰাইবেল বুলি কাৰণ তেওঁলোকে ইয়াত আছে